নমস্কাৰ মই ৰিমিছ আছমিছ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কালি আপোনালোকে মোৰ ভিডিঅটো চাইছিলে, মোৰ মাৰ বাৰ্থডে আছিল আৰু আজি মোৰ দেউতাৰ বাৰ্থডে আৰু সেইবাবে আমি এতিয়া পায়স বনাম। এটা পায়সৰ খুব ধুনীয়া ৰেচিপি, খাবলৈ বহুত টেষ্টি হয় আৰু বহুত কম বস্তুৰে বনাব পাৰি। আপোনালোকে বনাই চাবচোন আৰু জনাব কেনেকুৱা পালে খাই। আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু কালিৰ বাবে বহুত বেছি ধন্যবাদ। কালি মই প্ৰথমটো ভিডিঅ' আগবঢ়াই দিছিলো আৰু আপোনালোকে ইমান বেছি মৰম আৰু সাপোৰ্ট দিয়াৰ বাবে মোৰ লগৰখিনিকো বহুত ধন্যবাদ, ইমান বেছি সাপোৰ্ট দিয়াৰ বাবে। আৰু আশা কৰিছো আপোনালোকে মোক আগলৈও এনেদৰে মৰম আৰু সাপোৰ্ট দি যাব যাতে মই আগবাঢ়ি যাব পাৰো আৰু লকডাউন খুলক, তিনচুকীয়া যাম, লগৰখিনিৰ লগত এটা ধুনীয়াকৈ ভিডিঅ' বনাম। আৰু এতিয়া বেছি দেৰি নকৰো, বলক আমি পায়স বনাম। পায়সৰ বাবে মই ইয়াত লৈছো 1 কাপ চাউল, 2 লিটাৰ গাখীৰ লৈছো, তাৰে 1.5 লিটাৰ লৈছো আমুল লিকুইড তাজা, আৰু এয়া মই এই কাপটোৰ জোখে 2 কাপ মিল্ক পাউডাৰ লৈছো। আৰু মিল্ক পাউডাৰখিনি মই পানীৰে গুলি বনাই ল'ম, যিহেতু পাউডাৰ গাখীৰে বনালে পায়সখিনি খাবলৈ বহুত সোৱাদ হয়। আৰু কিন্তু মই এতিয়া পাউডাৰ গাখীৰ ইমানখিনি কিনিব নোৱাৰাৰ বাবে আমুল লিকুইড লৈছো। পাউডাৰ গাখীৰৰ দামটো অলপ যথেষ্ট বেছি হয়। আৰু ইয়াত মই চেনি লৈছো এই কাপটোৰ জোখে 1 কাপ, আৰু আপোনালোকে কম বেছি কৰিব পাৰে, যিহেতু আমি বৰ চেনি নাখাওঁ, সেইটো কাৰণে চেনি অলপ কমকৈ লৈছোঁ আৰু চেনিটো কম খোৱাই ভাল। মই তেজপাত লৈছোঁ আৰু এয়া লৈছোঁ কাজু আৰু কেইটামান ইলাইচি। এতিয়া এই গাখীৰখিনি, পাউডাৰ গাখীৰখিনি মই কুহুমীয়া গৰম পানী দি মিক্স কৰি ল'ম ভালদৰে। এইখিনি ভালদৰে গুলি ল'ব যাতে লদাবিলাক নাথাকে। আৰু আপোনাৰ ঠাণ্ডা পানী নিদিব, ঠাণ্ডা পানী দিলে লদা মাৰি যায়। বৰ বেছি পনীয়াও নকৰিব, অলপ ডাঠ হৈ থাকিব লাগিব গাখীৰখিনি। এই কাপটোত আপোনাৰ 4 কাপমান হ'ব। আৰু আমুল লিকুইড গাখীৰখিনি মই ইয়াতে ঢালি দিছোঁ। ইয়াত 1.5 লিটাৰ গাখীৰ আছে আৰু এই গাখীৰখিনি ভালদৰে উতলিবলৈ দিব লাগিব। উতলি আপোনাৰ ডাঠ হৈ যাব লাগিব। ষ্ট্ৰীমটো হাইতে ৰাখিছোঁ। আৰু পাউডাৰ গাখীৰখিনি মই ৰাখি থৈছোঁ, এইখিনি মই পাছত এড কৰি দিম। আপোনালোকে যিকোনো গাখীৰে ল'ব পাৰে, যে আমুল গাখীৰে ল'ব লাগিব বা পাউডাৰ গাখীৰে ল'ব লাগিব, কোনো কথা নাই। পাউডাৰ গাখীৰ দিলে অলপ খাবলৈ বেছি সোৱাদ হয়, সেইবাবে মই পাউডাৰ গাখীৰ অলপ লৈছোঁ আৰু বাকীখিনি আমুল লিকুইড লৈছোঁ। আৰু পাউডাৰ গাখীৰখিনি মই পাছত এড কৰি দিম। এই গাখীৰখিনি উতলিছে, এনেদৰে ভালদৰে উতলি থাকিবলৈ দিব আৰু লৰাই থাকিব। ছাইডত এইবিলাক খৰ লাগি ধৰিছে, খৰবিলাক এনেদৰে এৰুৱাই দিব। গাখীৰ 1 কাপ চাউলত 2 লিটাৰ গাখীৰ বেছি হ'লে খাবলৈ ভাল হয়। এইবিলাক খৰবিলাক লাগি ধৰিছে, এইবিলাক এনেদৰে এৰুৱাই দিব। উতলি ডাঠ হ'ব লাগিব গাখীৰখিনি। মই তেজপাত দি দিছোঁ। এতিয়া আৰু অলপ সময় উতলিব লাগিব। এই গাখীৰখিনি উতলি আপোনাৰ ডাঠ হৈ গৈছে। এতিয়া মই ইয়াতে চাউলখিনি এড কৰি দিম। মই কণজহাৰ চাউল লৈছোঁ আৰু 1 কাপ চাউলত 2 লিটাৰ গাখীৰ। এতিয়া ভালদৰে লৰাই থাকিব লাগিব চাউলখিনি সিজালৈকে। আৰু গাখীৰখিনি এনেদৰে ছাইডত আপুনি এনেকৈ এৰুৱাই থাকিব। চাউলখিনি প্ৰায় সিজি গৈছে আৰু অলপ বাকী আছে। এনেদৰে ছাইডৰখিনি আঁতৰাই থাকিব দেই, খৰখিনি, নহ'লে আপোনাৰ জ্বলি যাব। আৰু এনেকৈ এৰুৱাই থাকিলে খাবলৈও খুব ভাল হয়। এতিয়া মই ইয়াতে কাজুখিনি এড কৰি দিম। মই ফালি ল'লোঁ কাজুখিনি, আৰু আপুনি বেলেগ ধৰণৰ ড্ৰাই ফ্ৰুটছো ইউজ কৰিব পাৰে, আৰু নিদিলেও কোনো কথা নাই। ইলাইচি কেইটাও মই একেলগতে দি দিছোঁ। আৰু ইয়াত মই এতিয়া চেনিখিনি এড কৰি দিম। চেনিখিনি আপুনি পাছত এড কৰিব, কাৰণ আগত দিলে চাউলকেইটা সিজিবৰ কাৰণে অকণমান অসুবিধা হয়। আৰু এতিয়া চেনিখিনি ভালদৰে গলিব দিম। এয়া চাউলখিনি এতিয়া আপোনাৰ সিজি গৈছে। আপোনালোকে চাউলখিনি গোটাকৈও ৰাখিব পাৰে আৰু অলপ কোমলকৈও ৰাখিব পাৰে, মানে বেছি সিজাকৈ। মই অলপমান বেছি কোমলকৈ ৰাখিব লাগিব, কাৰণ আমাৰ ঘৰত যিহেতু আইতা আছে।
ইয়াতে আপোনাৰ চেনিটো 1 কাপে যথেষ্ট, যিহেতু পাউডাৰ গাখীৰৰ মিঠা অলৰেডি থাকেই, যদি আৰু চেনি দি দি আপুনি বহুত মিঠা হৈ যাব। আৰু পাউডাৰ গাখীৰটো এইটো কাৰণে এটা খাবলৈ ক্ৰিমি ক্ৰিমি টাইপ হয়, সেইকাৰণে পাউডাৰ গাখীৰ দিলে পায়স খাবলৈ বহুত ভাল। এতিয়া মই ইয়াতে পাউডাৰ গাখীৰখিনি গুলি ৰাখিছিলোঁ কুহুমীয়া গৰম পানী দি, এইখিনি এতিয়া ইয়াতে এড কৰি দিম। এতিয়া 2 মিনিটমান বইল হ'বলৈ দিম আৰু ষ্টিমটো কমাই দিওঁ। তাৰপিছতে আৰু এইখিনি মই ফ্ৰিজত ৰাখি দিম। পায়স সদায় ঠাণ্ডা হ'লে খাই ভাল লাগে। গাখীৰটো তেতিয়া আৰু অলপ বেছি ডাঠ হৈ যায়। আৰু যদি আপুনি ডাঠকৈ খাব বিচাৰে তেতিয়াহ'লে আপুনি গাখীৰটো শুকুৱাই দিব, আৰু যদি আপুনি পনীয়াকৈ খাব বিচাৰে তেতিয়া আপুনি গাখীৰটো মই আজি অলপ পনীয়া পনীয়াকৈ ৰাখিম, বৰ বেছি পনীয়াও নহয় বৰ বেছি ডাঠো নহয়। এতিয়া এইখিনি হৈ গৈছে আৰু এইখিনি 2 মিনিট এতিয়া হৈ গৈছে। ষ্টিমটো ঢাকি ৰাখিছিলোঁ, চাওক কি সুন্দৰ হৈছে, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু জনাবচোন কেনেকুৱা লাগি খাই। এয়া চাওক মই 2 ঘণ্টাৰ পিছত উলিয়াই লৈছোঁ খাবৰ কাৰণে, কি সুন্দৰ হৈছে, খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকে বনাই জনাব কেনেকুৱা পালে খাই, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে বেল আইকনটো বজাই দিব। ঠিক আছে, আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ৰে। চাই থাকিব ৰিমিছ আছামিজ ব্লগ।